তো দেখা যায় কি কম হ্যাঁ। Hey guys, welcome back to my YouTube channel Zubair Vlog. আমি এতিয়া আহিছোঁ ভৈৰাগুৰি মেলা হৈ আছে, মেলাত আহিছোঁ। সম্ভৱ আমাৰ নেকিও আহিছে। কি কৰি আছা? এৰাম এইটো হৈছে আমাৰ দোকান। এটা বেনাৰ বনাব লাগিছিল। সাদেক মাৰ্কেট ই যে ব্ৰাঞ্চ এয়া হৈছে আমাৰ দোকান। এয়া ভৈৰাগুৰি বজাৰৰ মেলা। কি কৰি আছা? কোনোবাই যদি ভৈৰাগুৰি মেলাত আহে, ইয়াতে আমাৰ ইয়াতে আহিব ফ্ৰী পাপৰ। 100 টকাৰ যদি বজাৰ কৰে এটা পাপৰ ফ্ৰী। এতিয়া হ'ব না? এতিয়া হ'ব না? তো গাইছ এয়া হৈছে আমাৰ ৰান্ধনী। মালিক নহয়, মালিক ই। ইয়াক কিমান টকাকৈ দিবা দিনত? ইয়াক যিমান লাগে পাপৰ ভাজি আছে। তো গাইজ দোকান দি কিনে আপোনালোক দেখাইছোঁ কি কৰে। তো গাইজ ভৈৰাগুৰিৰ পৰা আহি কিনে দোকানত বহিছোঁ। দোকানত বহি কিনে চাওঁ যে গোটৰ কিবা ৰেলী হৈ আছে, ৰেলীত শ্লোগান হৈ আছে, এইটো আপোনালোকক দেখাই আছোঁ। শ্লোগান ভালকৈ শুনিলোঁ। শুনাৰ পিছত তাৰমানে আমাৰ দেশত বহুত নাৰী নিৰ্যাতন, তাৰপিছত সৰু ল'ৰা ছোৱালী ৰেপ হয়, তাৰপিছত বহুত দুষ্ট চক্ৰই কিডনেপ কৰে, ৰেপ কৰে। এইবিলাকৰ কাৰণে তাৰমানে এটা ধৰ্ণা দিলে গোটৰ পৰা। সেইটোৱে ভিডিঅ' পিছত গম পালোঁ মই। তো চাওক গাইজ, এনেকুৱা নকৰিব। আই মাতৃসকলৰ লগত, আমাৰ আই মাতৃসকলৰ লগত এনেকুৱা নকৰিব। বা ভাইটি ভণ্টি আছে যিবিলাক আমাৰ তাৰমানে কি ক'ম আৰু, এইবিলাক ক'লেও বন্ধ নহয়, মানুহে বন্ধই নকৰে ৰেপ কৰা। যোনে মোৰ ভিডিঅ' চাইছে গাইজ প্লিজ সতৰ্ক হৈ থাকক দুষ্ট চক্ৰৰ পৰা। চাওক গাইজ, আমাৰ চৰকাৰে মানে যিকোনো ৰাজনীতি দলে আপোনাৰ ধৰ্মক লৈ খালি ৰাজনীতি কৰিব পাৰে, কিন্তু এইবিলাক বন্ধ কৰিব নোৱাৰে। ৰেপ হয়, ছোৱালী ধৰ্ষণ হয়, আৰু কিবা বহুত মাৰ্ডাৰ হয়, কিবা বহুত কিবা কিবি হয়। আৰু এইবিলাকৰ কাৰণে কিবা পদক্ষেপ নলয়। খালি তাৰমানে হিন্দু মুছলিম এই লৈ ৰাজনীতি কৰি থাকে আমাৰ চৰকাৰৰ কথা নহয়, যিকোনো দলে মানে এই লৈ তাৰমানে ৰাজনীতি কৰি থাকে। কি ক'ম আৰু গাইজ, এয়াই ইয়াৰ জীৱন। তো গাইজ মই এতিয়া দোকানত বহি আছোঁ। চাওঁ মা কেতিয়া আহে। মা টোপনি গৈছে। মা অহাৰ পিছত তাৰপিছত ফুৰিবলৈ যাম, আপোনালোকক দেখাই আছোঁ বাকীখিনি। গাইজ মই এইমাত্ৰ মেলাত যাবলৈ ওলাইছিলোঁ, আহি গৈছোঁ মেলাত। কিবা হ'ল পুলিচ আহিছে, বহুত কাকতি মিনতি কৰি ঘৰৰ পৰা পাৰ্মিশ্যনটো লৈছোঁ। এই কালুৱে এইটো কালু চাওক, সি যাই কিনে কয় যে মেলাত বোলে পুলিচ আহিছে, এতিয়া ঘৰৰ পৰা যাবলৈ নিদিয়ে গাইজ। এতিয়া কি কৰিম আৰু, উপায় নাই। তো বহুত ক্ষতি কৰিলে মোৰ। তো গাইজ ভিডিঅ' ভাল লাগিলে, আজি আৰু নবনাওঁ। ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ। তো দেখা যায় কি ক'ম হা।
আৰু এটা ভিডিঅ'ত লগ পাই আছোঁ গাইজ নেক্সট ভিডিঅ'ত বাই বাই